গাইজ তো আজি এটা নতুন ভিডিঅ' এটা স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি এটা নতুন আলমাৰি বনাই আছোঁ গাইজ দোকানৰ কাৰণে, ফাৰ্মাচী ইয়াতে ডক্তৰ আহিব তাৰ কাৰণে ৰেক এখন বনালোঁ। ওপৰৰ পৰা কাউণ্টাৰটো হৈ গ'ল, ৰেক বনাই আছোঁ চাই থাকক। এই যে মেচিনটো, এই মেচিনটোৰ নাম হৈছে ৰেণ্ডাৰ মেচিন। আপোনালোকৰ বেলেগটো নাভাবিব আপুনি কি কয়, তো কিবা তাৰমানে ফিনিচিং দি যোৱা মেচিন আৰু এতিয়াও কাঠ পেঞ্চিল জোং কৰি থকা হৈছে এইবিলাক চাবৰ কাৰণে, জোক দিবৰ কাৰণে এইবিলাক কাম কৰি আছোঁ। সেইবিলাক কাটিং হ'ল, এইবিলাক জোক হ'ল, সেনেকুৱা আছে মই বৰকৈ চাই থাকোঁ। এওঁ মিস্ত্ৰী আকৌ একদম হেৰি কৰিব ওলাইছে, এতিয়া পূৰা কাটি আছে নাছিলে কৰক মই কৰক মই আকৌ ফুটাবৰ কাৰণে ৰখি আছোঁ মেচিনটো লৈ। হয় কেতিয়া তাকে ৰখি আছোঁ, ক'ৰবাত মাৰি থাকিলে কেতিয়া হ'ব, এই ভেন্দিও গেল নকৰিলেও নহয়, তাৰমানে বেয়া মাৰি থাক পূৰা আৰু বুলি কৈছোঁ আৰু কাম পাৰিছোঁ। ময়ো মাৰোচোন, আমাৰ নহয় দুয়োটাই একে সমানে কাম কৰোঁ। দোকানত কৰি আছোঁ দিলোঁ ক'ব কোনো কাম নহয়। আমি জিন্দাবাদ বুলি কৈছোঁ, চাই থাকক গাইজ পূৰা ফুল ভিডিঅ'টো, স্কিপ নকৰিব। আৰু কাটি থাকোঁতে একদম কিবা কৰি অপেক্ষা অন্ত শেষ হ'ল। এতিয়া মই আৰু বটলি লৈছোঁ, বটলি হাতুৰি লৈ পূৰা চাহবিলাক চাফা কৰি গৈছোঁ গাইজ। চাওকচোন খুটুক মাৰিব লাগে, তাৰমানে নামাৰিলেও নহয়, উপায় নাই গাইজ। তাৰমানে তেতিয়া কামটো ফিনিচিং হ'ব গাইজটো। ইমানলৈ যদি চাই আছা এটা কোনো এটা মাৰি নাথাকে গাইজ, তই বেয়া পায় নেকি? দে পৰুকৈ মাৰি দে, মানে আৱাজটো বেয়া পায় মোৰ গাইজ। ছাবস্ক্ৰাইবটো কৰি নিদিয়ে যিমান কৰিলেও নে নহয়, দে আৰু উপায় নাই আৰু। এই যে লগবিলাক কাটি আছিলোঁ, এইবাৰ আঠা লগাই আছোঁ। ফিটিং কেনেকৈ কৰে দেখাম আপোনালোকক। এইটো ডাইৰেক্ট ৰেক এটা বনাইছোঁ, তাৰমানে মেডিচিন থোৱাৰ কাৰণে, বাকী থোৱাৰ কাৰণে, ফেম্পাছ থোৱাৰ কাৰণে। কেনে লাগছে এইটো এনেই ফিটিং কৰা যায়। তাৰপিছত এতিয়া হাতুৰি দি মাৰিব কটুকৈ। তাৰপিছত আৰু এতেই আগতো লগাব লাগিব, ইফালেও লগাব লাগিব, চাৰি চাইডে লগাব লাগিব গাইজ। ফাইনেলি গাইজ কিছু কাম হৈ গ'ল, আধা আধি আলমাৰিটো ওলাল, মাজৰকেইডাল লগা হ'ল। এতিয়া চাৰো চাইড বাকী আছে, চাৰো চাইডে মাৰিব লাগিব গাইজ। তো কেনে লাগছে এতিয়ালৈকে, অলপ মিলছেনে গাইজ? এতিয়া পূৰা সেইটো চাইডো লগালোঁ, আৰু এটা চাইড লগোৱা বাকী আছে, তল চাইডটো গাইজ। সেইটো হ'ল আগফালৰখিনি কেনেকুৱা লাগছে, ডিজাইনটো ভাল লাগছেনে গাইজ? আগফালৰখিনি আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ শ্বৰ্ট ভিডিঅ'ত, হ'লেও মই দেখাম বাৰু আগৰ পৰা। সেইটো আমি এতিয়া বনাই আছোঁ আলমাৰি, আৰু এটা বনাব লাগিব গাইজ। বহুত কাম গাইজ, বহুত কাম, ক'লে কি হ'ব। মানুহে কয় তাৰমানে কাম হোৱা নাই নেকি মালিকে ডাইৰেক্ট কয়, আমি কাম কৰাইহে গম পাওঁ গাইজ, ইমান কাম কৰিব লাগে ইমান কৰিব নালাগে। ফেলাও গজল মাৰি আছে খুটুকৈ খাৰা কৰি দিলোঁ দে গাইজ। ভাল লাগিছে না চাওক, তলখিনি অকণমান ডাঙৰ, ওপৰখিনি অলপ সৰু, এটা চব আইনা গ্লাছ ফিটিং হ'ব, সেইবিলাকো দেখাম। এতিয়া খালীকৈ চেম্পলটোহে দেখাইছোঁ আপোনালোকক। এইটো ছেটআপ হ'ব এনেকুৱাকৈ, এইটো আকৌ ফিনিচিং দিব লগা হৈছে। ইয়াতে প্লাইবোৰ্ড হ'বতো ওপৰত, সেইকাৰণে ফিনিচিং দিব লাগে। আজি এটা ৱালত একবাৰ ফিটিং কৰিলোঁ, সেইখিনি জেগাত হ'ব, তাৰমানে এইখিনি দুৱাৰমুখখন হ'ব, এটা যে কাম কৰি আছে সেইখিনি হ'লেও ভাল লাগে না। যদি ভাল লাগিল কমেণ্ট এটা মাৰি দিয়ক, আৰু যদি ক'ৰবাত যদি বনাব লাগে মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰটো দিম, ইয়াতে কণ্টেক্ট কৰি দিব গাইজ। বাই।